তো হেল্ল' গাইছ, আপোনালোক সকলোকে মৰিগাঁৱলৈ ইথানলৈ স্বাগতম জনাইছোঁ। আজি গুটলাই বুলি কয় সলভীয়া দালালক ওচৰতে ধৰ আৰু এটা মহ আছে, ধুনীয়া শিং বনি আছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু নতুন নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি থাকিব। ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব আৰু চৰ ফিল্ডিঙো যাম কেইদিনমান পিছত। আপোনালোকক ভাল ভাল মহৰ ভিডিঅ' দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু গাইছ দেখিব যে গুটলাই হাজৰিকা মহটো ধুনীয়াকৈ এইফালে আছে, যিহেতু মালিক নাই, নহ'লে উলিয়াই নিলে সিহঁতে। আৰু এইফালে এইটো পোৱালি আছে, অলপ শিং বেলেগ বনি আছে আৰু ওচৰত যাব নোৱাৰে যিহেতু। দেখিছে এইখিনি থাকোঁতে মানে একদম শিং মাৰি ফচুচাই আছে। যাৰ সৰুকৈ ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই থাকিব। দেখিছে দেখিবলৈ পাইছে মহটো শিংডাল চাওক, বেলেগ বনি আছে ভালকৈ দেখিবলৈ পাইছে। ঘূৰি দিছে যিহেতু, আপোনালোকক এবাৰ ফ্ৰণ্ট চাইডটো দেখাই দিছোঁ, চাই লওক। এইটো দেখিছে কেনেকুৱা বনি আছে, যিহেতু মালিক নাই, ভিতৰতে বনাইছোঁ। 2-1 মিনিটৰ ভিডিঅ' হ'ব। এইটো সৰু পোৱালিটো গুটলাই হাজৰিকা বোলে মালিকৰ নাম। আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ। মালিক নাই বাৰু, তথাপিও আমি ভিডিঅ' কৰি আছোঁ ভিতৰতে। বহুত ভাল উন্নত কৰি আহিছে। দেখিছে কি বনি আছে।